গুড মৰ্নিং হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকসকলে বহুত বেছি ভালে আছে আৰু মই বহুত বেছি ভালে আছোঁ আৰু আজি মই গৈ আছোঁ ফুফু দেউতাৰ লগত গৈ আছোঁ বাইদেউৰ ঘৰৰ পৰা যাম বেলেগ এটা ঠাইলৈ আৰু এইফালে আমাৰ বাইদেউৰ ঘৰ আহিবলৈ বাইদেউ চাই আছে মোবাইল বাগে জীয়াকক খুৱাই থৈ তাই মানে ওলাই মেলি একেবাৰে ৰেডি ফুৰিব যাবৰ কাৰণে আৰু এইফালে মাতুক আমি নিনিওঁ কাৰণ মাতুৰ অসুখ হ'ব বেছিকৈ ঘূৰা ফুৰা কৰিলে তাৰ কাৰণে তাইক নিনিওঁ তাইৰ পৰীক্ষাও আহিছে আৰু আমাৰ ওলোৱা হ'ল এইফালে আমাৰ আইজনীক এৰি থৈ আমি যাওঁ ফুৰিবলৈ তাই ধুনীয়াকৈ শুই আছে আৰু এইফালে আমাৰ গাড়ী আহি ৰেডি হ'ল গতিকে গাড়ীত আমি উঠোঁ গোটেইকেইটাই বহি লওঁ ধুনীয়াকৈ তাৰপিছত ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক গাইজ আমি আহিছোঁ আজি হয়গ্ৰীৱ মাধৱ মন্দিৰত আৰু আপোনালোকক মই কোৱাই নাই ক'ত আহিছোঁ গতিকে আমি হাজো আহিছোঁ আৰু হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰত আহিছোঁ আৰু এইফালে আমাৰ বাইদেউ আহিছে এইফালে মানে আমাৰ আহাৰ লগখিনি এইফালে আৰু এতিয়া মন্দিৰৰ ভিতৰক লৈ যাওঁ আৰু বাইদেউ কতে নলওঁ ইয়াতে আমি ল'লোঁ তুলসীৰ মালা আৰু চাকি ধূপ আৰু এয়া মানে কি ফুলৰ মালা দিব লাগে বোলে সেইটো গম নাপাওঁ মানে আৰু এইফালে হৈছে তুলসীৰ মালা ধুনীয়াকৈ তুলসী গাঁঠি থৈ দিছে আমি এতিয়া গৈ আছোঁ মানে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ একেবাৰে ওপৰলৈ গৈ আছোঁ আৰু আপোনালোককো দেখাই আছোঁ আপোনালোকে মোৰ লগত আহি থাকক মানে ক'ত কি কেনেকুৱা কি মানে চবখিনি আপোনালোকক একেবাৰে দেখাই আছোঁ চাওক আপোনালোকে এইখিনি হওঁতে ভাগৰ লাগি গ'ল এইখিনি হওঁতে ভাগৰ লাগি গ'ল মাহী নলওঁ আৰু নহয় শকত মানুহ কিমান এইখিনি আহি আছে শকত হ'লে এনেহেন শকতৰ কাম নাই শকতৰ কাম নাই কিনে হ'ব লাগে কিবাকে ওপৰলৈকে উঠি আহিলোঁ মানে যি ভাগৰ লাগছে গাইজ একদম এইটো দেখিলেতো তই উৰে যাওঁ গুচি ভাগাৰতে আৰু আমাৰ বাইদেউ ভাগৰ চাগে লাগছে ভাগৰ লাগে কাৰণ হৈছে না বহুত এই কিমান তলত চাকচোন ভাগৰ লাগা নাই না লাগছে ইয়াতে ভৰি হাত ধুই ল'লোঁ এতিয়া মানে ধূপ চাকি জ্বলাই দিওঁ আৰু ধূপ চাকি দি কিনে একদম ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ একদম ধুনীয়াকৈ চাই ল'ব পাৰিব আপোনালোকে গতিকে চাই থাকক একদম ভিডিঅ'টো শেষলৈকে এইফালে আছে মানে মা লক্ষীৰ মানে আছে ইভাগে মা লক্ষীৰ মন্দিৰ আৰু তাৰমানে লক্ষী মন্দিৰৰ পৰা আমাক মানে আমি মালা যি দিছিলোঁ মালাখিনি মানে আমাক আৰু ঘূৰাই দিছে মানে আমাক মানে নিৰ্মালী হিচাপে ঘূৰাই দিছে আমি ঘৰত নি কিনে আমি ঘৰত মানে ভাল এটা স্থানত মানে থৈ দিব কৈছে নিৰ্মালীখিনি আৰু বহুত ভাল লাগছে মানে আৰু ঘূৰাই দিছে ঘৰত নিবৰ কাৰণে আৰু ইফালে আছিল মানে ভিতৰত মানে ভিডিঅ' কৰিব নিদিয়ে যিহেতু ভিডিঅ' কৰা নাই একদম ভিতৰত সেৱা কৰিলোঁ ইয়াতেও মা লক্ষ্মীৰ মন্দিৰত আৰু সিফালেও মানে মন্দিৰত সেৱা কৰিলোঁ আৰু ভিডিঅ' ভিতৰত কৰা নাই বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ আমি আহোঁতে মানুহ অলপমান কম আছিল মানে এতিয়া অলপমান ভিৰ হৈছে বাৰু কিন্তু কামবিলাক মানে চবখিনি মানে ধুনীয়াকৈ ডিচিপ্লিনকৈ কৰি থাকে আৰু এইফালে পূজাৰী মানে সকলোকে ধুনীয়াকৈ মাতি আনিব আনি কিনে ধুনীয়াকৈ কামখিনি কৰে আৰু শনাবাত মানে কি খুলি গৈছে এক কথা নাইয়ে মই দিলোঁ আপোনাক আৰু মই এতিয়া সোণা কিনিলোঁ মানে এক কথা খুলি গৈছে তাৰ কাৰণে আৰু সোণা কিনিব লগা হ'ল সোণা কিনিলোঁ কিন্তু মানে ডাবল পইচা খৰচ মই এনে ক'ৰবাত গ'লে মানে সোণা একযোৰ লৈয়ে যাওঁ কথা এইটো খুবচি ওলাই যাব তাৰ কাৰণে মই সোণা একযোৰ লৈয়ে যাওঁ কিন্তু মানে আজি মানে সেইটো হ'লে আজি আনা নাই কাৰণে আজি মোৰ সেইটো বিপদ হ'লে কাৰণে আৰু সোণা একযোৰ কিনি ল'লোঁ কেনেকুৱা বা লাগিছে নাজানো আৰু আমি
এতিয়া আহিছোঁ মানে কেদাৰ মন্দিৰত। তাৰপিছত আগতে মই আহি পাইছিলোঁ ইয়াতে, মই ক্লাছ 9ত থাকোঁতে আহিছিলোঁ। হাজোৰ মন্দিৰ মানে প্ৰায় হাজোত চাইছোঁ মানে, যিমান যি গ'লেও বছৰে চবখিনি মানে বদলি যাই থাকেতো, তাৰ কাৰণে মই এনেকুৱা মানে মন্দিৰত আহি এইটোৰ কাৰণে ভাল পাওঁ, বহুত ঠাণ্ডা হৈ থাকিলে জেগাখিনি বেছি যাতে ভিৰ নহয়, সেয়া কৰোঁতে মানে এনেকৈ ঠাণ্ডা জেগাত আহি মই খুব বেছি ভাল পাওঁ। মানে এনেকৈ প্ৰাৰ্থনা কৰি এনেকুৱা জেগাত মই ভাল পাওঁ, আৰু সেইকাৰণে মানে কি খাই আছে বাবু? কেমেৰা তুলালে চাইড লাগে। কেদাৰ মন্দিৰ আমি চাই আহিলোঁ, আৰু এতিয়া মানে এতিয়া বুট খাই আছোঁ, আহি মস্ত ভোক লাগিছে। আৰু মইতো ক'ৰবাত গ'লে ভাত খাইয়ে যাওঁ, আজি ভাত খাই আনে মন্দিৰত, আৰু তাৰ কাৰণে এতিয়া বুট খাই আছোঁ। ইফালে একদম উঠবাই নোৱাৰে, একদম খটখটিত এই উঠবা নোৱাৰা মানুহ ইবাদে যা মানুহ ভিডিঅ' কল কৰি দেখাই আছোঁ মোৰ মানুহটো। দেখাওঁ আপোনালোকে চাই কাটব দে। আৰু এইফালে এইটো মানে ভীমে ভাত খোৱা থালি, বম থালি একেবাৰে গাইছ। এই বৈদ্য থালিটোত বোলে ভীমে ভাত খাইছিল। মৰম বকাৰ উঠি বায়েকৰ বকাৰ উঠি কিনে আহি আছে মন্দিৰত। আৰু বাইদেউ আমি এনেকৈ ধৰি আহি আছোঁ, এনেকৈ ধৰি আহি থকাৰ কাৰণে তাত হিংসা লাগছি, হিংসা লাগি তাক মই বকাটো থৈছি। মৰম একদম তামান। আমি এতিয়া আহিছোঁ বেউলা লক্ষিমদাৰৰ কিবা কাপোৰ ধোৱা ঠাইত আহি আছোঁ, আৰু কিবা এটা সাৰ গৰু আছে নেকি সেই চাব আহি। আৰু এইটো সাৰ গৰু বোলে মাটি ফুটি মানে ওলাই অহা সাৰ গৰু বুলি কয়, মানে ইয়াতে আমি অলপ আগতে শুনিলোঁ মাটি ফুটি বোলে ওলাই আহিছে এই সাৰ গৰুটো। এইফালে আছে মানে বেউলাই কাপোৰ ধোৱাই শিলটো, ইয়াতে বোলে বেউলাই কাপোৰ ধুইছিল। আৰু এইফালে আছে মানে কি লক্ষিমদাৰক যে সাপে খুটিয়াইছিল, সাপ খোৱাৰ মানে এইখিনি দি আহিছিল, এইটো মানে চিনটো ৰৈয়ে গৈছে, সাপ অহা চিনটো। এই ওপৰৰ পৰা গাইছ মানে দৌৰি আহিছোঁ, কাৰণ লাহে খোজকাঢ়ি আহি থাকিলে ভাগৰটো বেছি অনুভৱ হয়, কাৰণে মই দৌৰি আহি ইয়াতে অলপমান বহিছোঁ, আৰু সিহঁতক ৰখিছোঁ আহি পোৱালৈকে। এনে গেলি আকৌ নাচি যাব লাগে চবেই। আমি সোমালোঁ মানে হোটেলত কিবা খাবৰ কাৰণে, আৰু মই খালোঁ ভাত, আৰু ভাত খাই থকাতে মই ভিডিঅ' নকৰিলোঁ, কাৰণ বহুত বেছি ভোক লাগিছিল, গতিকে ভাত খাই থকাতে ভিডিঅ' কৰা মোৰ মানে ধৈৰ্যই নহ'ল। চাব নিদিলোঁ আছে ঘৰত আৰু 20 মিনিটত জায়গা আলোচনাটো কি চলি আছে? আলোচনাটো হাই ফাই ফটো কি দেখিছ আলোচনা নেকি? ইউটিউব চেনেল বনাইছা, ভিডিঅ' বনাই ব্লগ বনাইছা না? আমি নাজনো না, আমি ইটা বুলি ভাবিছিলোঁ ব্লগ আৰু আমি ধেমালি কৰি মানে ঘৰলৈ গৈ আছোঁ, আৰু আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰক, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব।